সাহিত্য সভাৰ অধিৱেশন গোৱালপাৰাত দেই চবে কৈ আছে সাহিত্য সভা মোৰ চিন্তা হ'ল আমি যে ক্লাছত পঢ়ো এখন সাহিত্যৰ কিতাপ তেতিয়া মই হেৰি 4 নে 5 কিবা এনেকুৱা সেইখনে সাহিত্যৰ কিতাপ আকৌ সাহিত্য সভা কি মোৰ ধাৰণা এইটো সাহিত্য সভা কিন্তু এই ডাঙৰ বিলাকৰ মুখত শুনি আছো নহয় যে আমাৰ যিখন চৰকাৰী হাইস্কুল তাৰে পথাৰত মানে লোকে লোকাৰণ্য অমুক হৈছে তমুক হৈছে শুনি আছো বুলি সাহিত্যনো তেনেকুৱা হয়নে মনে মনে এদিন মই ফ্ৰক নিপিন্ধাকে অকল চেমিজটো পিন্ধি কাকো নোকোৱাকে পলাই সাহিত্য চাব গলো বৰ ডাঙৰ কথা মানে কোনে মোক সাহসটো কোনে দিলে মায়ে জানিলেতো মোৰ সাংঘাতিক অৱস্থা হব কিন্তু নহয় সাহিত্য সভা কি আমি জানো সাহিত্যৰ এখন কিতাপহে আছে গলো মোক দেখি হৈছে কাৰ লগত আহিলি বোলে অকলে আহিছো সেই কিয় অকলে আহিছা বোলে কি কৰি আছা বোলে কাপোৰ বৈ আছো সাহিত্য সভাত কাপোৰ বয়ে এইটো কি কথা মই বুজা নাই একোৱেই নাজানো এই সভা শব্দটোৱে মোক মানে আকৰ্ষণ কৰিছে সেইটোৱে মোক বাৰে বাৰে খুন্দাই আছে সাহিত্য সভা কি বস্তু